নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোৰে ভালনে আপোনালোক সকলোৰে নিশ্চয় ভাল আজি মই আপোনালোকক দেখুৱাম অমলেট কাৰী এটা ৰেচিপি আহকচোন মই এই অমলেট কাৰী ৰেচিপিটো কেনেকৈ বনালো আপোনালোকক দেখুৱাও অমলেট কাৰী বনাবৰ বাবে মই এয়া দুটা ডিম লৈছো এটা পিয়াজ কাটি লৈছো অকমান আদা নহৰু পেষ্ট বনাই লৈছো দুখিলামান মান ধনিয়া পাত লৈছো আৰু সৰু সাইজৰ দুটা বিলাহী মই কাটি লৈছো এতিয়া মই ডিম দুটা অমলেট বনাই লম আগত তাৰ পিছতে মই অমলেট কাৰী বনাম ডিম দুটা মই এদৰে ভাঙি লৈছো ইয়াত মই অকমান নিমখ দিছো অন্য একো দিয়া নাই অকমান নিমখ দি এয়া মই এতিয়া অমলেট বনাম এয়া ডিম দুটা মই অমলেট বনাই ললো আপোনালোকে সকলোৱে অমলেট বনাব জানে হেবাবে মই অমলেটটো বনোৱা নেদেখুৱালো এতিয়া মই কি কৰিম এই অমলেটটো এনেদৰে পিচ পিচকে কাটি লম এনেদৰে পিচ পিচকে কাটি ললো এতিয়া মই এখন কেৰাহী এয়া গৰম কৰি লৈছো ইয়াতে তেল দিছো এয়া মোৰ কেৰাহীৰ তেল গৰম হৈ গৈছে ইয়াতে মই অকমান পাঁচফোৰণ দিছো কাটি ৰখা এই পিয়াজটো দি দিছো ইয়াতে মই আদা নহৰু পেষ্ট বনাই থৈছিলো সেয়াও দি দিছো এই তেলতে মই এতিয়া অকমান হালধি দি দিম হালধি দি দিছো এতিয়া মই কাটি ৰখা বিলাহী ইয়াতে দি দিম বিলাহীটো ভালদৰে ভাজি পেলাম মই এতিয়া বিলাহীখিনি গলি গ'ল এতিয়া মই ইয়াতে অকমান পানী দি দিম পানী দি অলপ উতলিবলৈ দিম এতিয়া মই এয়া বিলাহীখিনি উতলি আছে ইয়াতে মই কাটি ৰখা ডিমৰ অমলেট কেটুকুৰা ইয়াতে দি দিম ইয়াতে দি অলপ সিজিবলৈ দিম এয়া মোৰ অমলেট কাৰী হৈ গৈছে আৰু এতিয়া মই ইয়াতে মান ধনিয়া পাত কেইফুলা দি দিছো মান ধনিয়া পাত কেইফুলা দি দিছো আৰু মই এতিয়া গেছটো অফ কৰি দিম এয়া মোৰ অমলেট কাৰী হৈ গ'ল দেখিছে কি ধুনীয়া কালাৰ হৈছে আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই তেতিয়াহলে বনাই খাবচোন খুবেই ভাল লাগে খাই এয়া মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন যদি ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথম চাইছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব ধন্যবাদ